নমস্কাৰ মই তালুকদাৰ গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মূলতঃ এই ভিডিঅ'টোৰ জৰিয়তে আমি যি ইউনিভাৰ্চিটি গ্ৰান্টছ কমিশ্যন ইউজিচিয়ে যি হতকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে এই ইউজিচিৰ বিৰুদ্ধে আমি জনমত গঠন কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে সমগ্ৰ দেশত ইতিমধ্যে মাত দিছে আৰু এই ইউজিচিয়ে যি চূড়ান্ত পৰীক্ষা পতাৰ কথা কৈছে এই ব্যৱস্থাৰ বিৰুদ্ধে আমি ছাত্ৰ সমাজে একত্ৰিত হৈ অহা 25 তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে অধীনৰ মহাবিদ্যালয়সমূহ আৰু অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীসকলে একত্ৰিত হৈ 25 তাৰিখে টুইটাৰ ফেচবুকৰ জৰিয়তে এক ডিজিটেল প্ৰটেষ্ট আমি আৰম্ভ কৰিব বিচাৰিছো যাৰ জৰিয়তে বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু শিক্ষা বিভাগ আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ যি বিভাগ আছে এই বিভাগক আমি এটা কথা জনাব বিচাৰিছো ছাত্ৰ সমাজে কোনো কাৰণতে সেপ্টেম্বৰত যি চূড়ান্ত পৰীক্ষা পতাৰ কথা কৈছে এই ব্যৱস্থাটোৰ তীব্ৰ বিৰোধী কাৰণ অসমৰ ক্ষেত্ৰত যদি চাই তেনেহলে দেখিব বিভিন্ন সমস্যা আছে আজি বানপানীৰ সমস্যা হওক য'ত গুৱাহাটী মহানগৰীৰ কৰোনাৰ হটস্পট ৰূপে পৰিগণিত হৈছে তেনে ক্ষেত্ৰত অফলাইন পৰীক্ষা অৰ্থাৎ পেইন এণ্ড পেপাৰ এক্সাম দিয়াটো কোনো কাৰণতে সম্ভৱ নহয় আৰু সেয়েহে আমি সকলোৱে একত্ৰিত হৈ ইউনিভাৰ্চিটি গ্ৰান্টছ কমিশ্যন ইউজিচিৰ এই হতকাৰী সিদ্ধান্তৰ বিৰুদ্ধে মাত মতাৰ প্ৰয়োজন আৰু সেয়েহে অহা 25 তাৰিখে সন্ধিয়া 5 বজাৰ পৰা 9 বজাৰ ভিতৰত আমি সামাজিক মাধ্যমত টুইট যোগে কিছুমান হেশটেগ ইউজ কৰিম আৰু যি হেশটেগৰ জৰিয়তে আমি ইউজিচিক জনাই দিম যে অসমৰ ছাত্ৰ সমাজে সেপ্টেম্বৰত যি পৰীক্ষা পতাৰ ব্যৱস্থা কৰিছে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত আৰু বিদ্যায়তনী দিশত যাতে বিৰোধ প্ৰভাৱ নপৰে তাৰ বাবে আমি বিশ্ববিদ্যালয় অনুদান আয়োগক এক সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো আৰু এই পৰিস্থিতিত যাতে কোনো ধৰণৰ এক্সাম ফিজ নলয় বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহে এক্সাম ফিজ গ্ৰহণ কৰি আছে সেই ব্যৱস্থাটোৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব নো এক্সাম ফিজ নো এক্সাম নো ইউজিচি গাইডলাইন এনে ধৰণৰ কিছুমান আমি হেশটেগ ইউজ কৰিম আৰু অহা 25 তাৰিখে সন্ধিয়া 9 বজাত 5 বজাৰ পৰা 9 বজাৰ ভিতৰত আমি সামাজিক মাধ্যম টুইটাৰ আৰু ফেচবুকৰ জৰিয়তে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম আৰু যাৰ জৰিয়তে আমি ইউজিচিক স্পষ্টভাৱে কৈ দিম যে আমি কোনো কাৰণতে ছাত্ৰ সমাজে অসমৰ ছাত্ৰ ছাত্ৰীয়ে সেপ্টেম্বৰত যি পৰীক্ষা পাতিব বিচাৰিছে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু সকলো ছাত্ৰ ছাত্ৰীকে যিদৰে মধ্যৱৰ্তীকালীন ছাত্ৰ ছাত্ৰীসকলক উত্তীৰ্ণ কৰিছে ঠিক তেনেদৰে চূড়ান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলো যাতে সেপ্টেম্বৰত উত্তীৰ্ণ কৰি দিব লাগে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰিস্থিতি ভাল হোৱাৰ পিছত পৰীক্ষা দিব খোজে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা বেটাৰমেণ্টৰ ব্যৱস্থা কৰিব লাগে আৰু সকলো ছাত্ৰ ছাত্ৰীকে সেপ্টেম্বৰৰ পৰীক্ষা পতাৰ পৰা বিৰত ৰাখি সকলো ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰি দিয়াৰ দাবীত অহা 25 তাৰিখে সন্ধিয়া 5 বজাৰ পৰা 9 বজাৰ ভিতৰত হেশটেগ ইউজ কৰি সামাজিক মাধ্যমত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম আৰু এই প্ৰতিবাদী কাৰ্যসূচীত সকলো ছাত্ৰ ছাত্ৰীৰ সহায় সহযোগিতা কামনা কৰিলো ধন্যবাদ